Hello guys, welcome to my channel. এতিয়া 11:45 11টা বজাত আজি পানী আহিছে। আজি পানী দেখা বুলি ভাবিছোঁ পাইপত। এতিয়া আহকচোন পানী তামোল খোৱা এইয়া তামোল দিছে খাই এনাৰ্জি লৈ লোৱা অসমীয়া মানুহৰ বস্তু পুৰা ফুল এনাৰ্জি ফুল তামোল খাই লওঁ বলক পানী দেখাম। পানী আহিছে, এই দুটা ভৰালোঁ, এই গোটেই বাল্টিং সোপা ভৰালোঁ আৰু মিলিজুলি ভৰালোঁ। এতিয়া পানী কমপ্লিট ভৰ্তি হৈ যাব আৰু ৰিংটো হ'লে এইখিনিয়ে। এই দুটা বাল্টিং পাকঘৰত থৈ আহোঁ। আজি মই বনাম শুকান মাছৰ চাটনি। এই শুকান মাছৰ চাটনি বনাম বুলি ভাবিছোঁ। কি কি লাগে বস্তুবিলাক মই দেখাই লওঁ বলক। শুকান মাছৰ চাটনি বনাবলৈ এই শুকান মাছখিনি গৰম পানীত দি ধুব লাগিব। বাতিটোত লৈ লৈছোঁ। এতিয়া ইয়াত গৰম পানী ঢালি দিম। গৰম পানী দি ধুব লাগিব। ইয়াত গৰম পানী কৰিছোঁ লাইনত। এয়া গৰম পানী দিছোঁ। ইয়াত ভিজাইছিলোঁ, ধোৱা হৈ গৈছে। ইয়াত থওঁ, অলপ সিজি যোৱাৰ দৰে হয়, তেতিয়া ভাল হয়। গৰম পানী দিব লাগে। আৰু শুকান মাছ যিহেতু বাহিৰত মেলি থোৱা হয়, কিবা পোক পৰুৱাৰ বেমাৰৰ বীজাণু এইবিলাক লাগি থাকিব পাৰে। সেইকাৰণে শুকান মাছ খাওঁতে গৰম পানীৰে ধুই তাৰপিছতে খাব লাগে। এতিয়া সিমান চিন্তাৰ কাৰণ নাই। এতিয়া এটা পিঁয়াজ কাটি ল'ব লাগিব। এইটো পিঁয়াজ কাটি আছোঁ মই। এতিয়া মিক্সিৰ বাতিটো লৈ লৈছোঁ। এই মিক্সিৰ বাতিটোত ভাজি পেলাই বস্তুখিনি থ'ম। তেল গৰম হ'ব দিছোঁ। গৰম তেলত অকণমান নিমখ দিম। নিমখ অলপ দি দিছোঁ। এতিয়া ইয়াত মই শুকান মাছখিনি দি দিছোঁ। শুকান মাছখিনি ভাজি আছোঁ। ৰঙচুৱা হৈছে। এইখিনি উলিয়াই আনিম। এতিয়া ইয়াত পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম সেইখিনি তেলতে। একেখিনি তেলতে মই শুকান জলকীয়াটো ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াত নহৰু 2 কোহামান কেঁচাকৈ
উলিয়াব লাগিব। নহৰু 2 গোটা মই উলিয়াই লৈছোঁ। এতিয়া ইয়াক মিক্সাৰত দি দিছোঁ। এনেকুৱা হৈছে চাটনিখন। ঘৰৰ 3জন মানুহে খাব, বাকী 2জনে নাখায়, সেইকাৰণে কম হৈছে। বাকী মা আৰু দাদাই নাখায় কাৰণে কমকৈ বনালোঁ। এই চাটনিখন মোক মোৰ বাইদেৱে বনাবলৈ শিকাইছিলে। খাবলৈ খুব সোৱাদ হয়, আপোনালোকেও বনাই খাব। থাৰাটো মিলাই আছিলোঁ মই, থাৰাটো কেমেৰাত অহা নাছিল। আজিৰ ভিডিঅ'টো এইখিনিলৈয়ে আছিল। আমি ভাত খাবলৈ বহিলোঁ। শুকান মাছৰ চাটনি, কচুৰ চব্জি, পাপৰ, দালিৰে। আৰু পুনৰ লগ পাম আন এটি ভিডিঅ'ত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।